নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ কুৰ্গ নামৰ অধ্যায়টোৰ পৰা কেইটামান অতি চমু প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আনিছো প্ৰথম প্ৰশ্নটো হৈছে Where is COORG situated? Where is COORG situated? অর্থাৎ COORG ক'ত অৱস্থিত? COORG ক'ত অৱস্থিত? আনসাৰটো হৈছে COORG is situated between Mysore and the coastal town of Mangalore. COORG is situated between Mysore and the coastal town of Mangalore. অৰ্থাৎ COORG মাইসোৰ আৰু মাঙ্গালোৰৰ মাজত অৱস্থিত মাইসোৰ আৰু মাঙ্গালোৰৰ মাজত অৱস্থিত Question 2 Which is the smallest district of Karnataka Which is the smallest district of Karnataka অৰ্থাৎ কৰ্ণাটকৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি The answer is COORG or Kodagu COORG নাইবা Kodagu এখন হৈছে আটাইতকৈ সৰু জিলা কৰ্ণাটকৰ Question number 3 What is COORG famous for? What is COORG famous for? অৰ্থাৎ COORG কিহৰ বাবে বিখ্যাত নাইবা এই প্ৰশ্নটো এনেকৈ আহিব পাৰে What is COORG home to? অৰ্থাৎ COORGত কি পোৱা যায় কি বস্তু বেছিকৈ পোৱা যায় ইয়াৰ আনসাৰটো হৈছে COORG is famous for evergreen rainforest spices and coffee plantations COORG is famous for evergreen rainforest, spices and coffee plantations. Number 4. Why do visitors keep away from COORG during monsoons? Why do visitors keep away from COORG during monsoons? অৰ্থাৎ বাৰিষা কালত ভিজিটৰ অৰ্থাৎ যাত্ৰীসকলে তালৈ ভ্ৰমণ কৰা লোকসকলে কিয় COORGৰ পৰা দূৰত থাকে অৰ্থাৎ COORGলৈ কিয় ভ্ৰমণ নকৰে বাৰিষা কালত আনসাৰটো হৈছে Due to excessive rain বহুত বেছি বৰষুণ হোৱা কাৰণে বাৰিষা কালত পৰ্যটকসকল COORGলৈ নাযায় Question number 5 What is the best time to visit COORG What is the best time to visit COORG অৰ্থাৎ COORGলৈ যোৱাৰ বাবে আটাইতকৈ উপযুক্ত সময় কোনখিনি ইয়াৰ আনসাৰটো হৈছে from September to March অৰ্থাৎ সেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ COORGলৈ যোৱাৰ উপযুক্ত সময় হৈছে সেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ Question number 4 ত আছিল Why do visitors keep away from COORG during monsoons মানে ভিজিটৰ সকলে বাৰিষা কালত কিয় COORG ভ্ৰমণ কৰাৰ পৰা বিৰত থাকে ইয়াৰ উত্তৰ হৈছে Due to excessive rain অৰ্থাৎ অত্যাধিক বৰষুণ হোৱাৰ বাবে Question 5 What is the best time to visit COORG এই প্ৰশ্নটোৰ উত্তৰ হৈছে From September to March Question number 6. What is the meaning of the word canopies? অৰ্থাৎ canopies canopy শব্দটোৰ অৰ্থ কি? Canopy হৈছে roof-like coverings that form shelters. মানে আমি যেতিয়া কেতিয়াবা কিছুমান গছ-গছনি দেখা পাওঁ যিয়ে আমাৰ এটা ছাতি সদৃশ আকৃতিৰ সৃষ্টি কৰে মানে কিছুমান গছ এনেকুৱা আকৃতিৰ হৈ যায় যিয়ে এটা ছাতিৰ দৰে মানে আশ্ৰয় স্থল এটা সৃষ্টি কৰে আৰু হেতুকে আমি ক্যানোপি বুলি কওঁ অৰ্থাৎ আমি কেতিয়াবা কি হয় মানে ৰাস্তাৰে পাৰ হৈ যাওঁতে এনেকুৱা কিছুমান গছ দেখা পাওঁ যিয়ে গোটেই ৰাস্তাটো মানে ওপৰৰ পৰা ঢাকি ধৰে বা কভাৰ কৰি দিয়ে হেতুকে আমি ক্যানোপি বুলি কওঁ এতিয়া আহিব আমাৰ question number 7 What origin are the people of COORG? What origin are the people of COORG? অৰ্থাৎ COORGৰ বাসিন্দাসকল কোন ঠাইৰ পৰা আহিছে COORGৰ বাসিন্দাসকল originally কোন ঠাইৰ পৰা আহিছে ইয়াৰ আনসাৰটো হৈছে People of COORG are of Greek or Arab origins অৰ্থাৎ COORGৰ মানুহবিলাক গ্ৰীক নাইবা আৰব অৰিজিনৰ হয় Question number 8 From what does the theory of Arab origin draw support from?
আৰব অৰিজিন আৰবৰ পৰা যে উৎপত্তি হৈছে আৰবৰ পৰা যে তেওঁলোক আহিছে সেই থিয়ৰিটোৰ সপক্ষে কি যুক্তি আছে সেই থিয়ৰিটোৰ সপক্ষে যুক্তি আছে এনেকুৱা আনসাৰ the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodabus. The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodabus. অৰ্থাৎ তেওঁলোক যে আৰব মূলৰ পৰা আহিছে বা আৰবৰ পৰা আহিছে অৰিজিনেলি তাৰ সমৰ্থনত আমি এটা বস্তুলৈ আঙুলিয়াই দেখুৱাব পাৰোঁ সেইটো হৈছে the long black coat এটা দীঘল ক'লা কোট with an embroidered belt waist belt আৰু এডাল কঁকালত তেওঁলোকে এমব্ৰইডাৰী কৰা বেল্ট কঁকালত এডাল বেল্ট বান্ধি লৈ যিডাল মানে আৰবৰ মানুহবিলাকে তেনেকুৱা এডাল বেল্ট পৰিধান কৰে গতিকে কুৰ্গৰ মানুহবিলাক যে আৰবৰ পৰা আহিছে তাৰ সমৰ্থনত যুক্তি হ'ল তেওঁলোকে পিন্ধা এটা দীঘল ক'লা ৰঙৰ কোট আৰু তাত কি থাকে এডাল ৱেষ্ট বেল্ট থাকে কোদাবুসকলে সেইটো পিন্ধে Question 9 What is the long black coat worn by the Kodabus known as অৰ্থাৎ কোদাবুসকলে অৰ্থাৎ কুৰ্গত বাস কৰা বাসিন্দাসকলে যিটো দীঘল ক'লা কোট পিন্ধে সেই কোটটোক কি নামেৰে জনা যায় ইয়াৰ আনসাৰটো হৈছে কুপিয়া নাইবা খুপিয়া বুলি জনা যায় যিটো দীঘল ক'লা ৰঙৰ কোট তেওঁলোকে পিন্ধে Question number 10 What does কুপিয়া resemble কুপিয়াৰ লগত কাৰ মানে তুলনা কৰা হৈছে কুপিয়াৰ লগত কাৰ মিল আছে বা কাক তুলনা কৰা হৈছে কুপিয়া resembles the kufiya worn by the Arabs and the Kurds কুপিয়া resembles the kufiya মানে কুপিয়া কাৰ লগত মিলি যায় বুলি কৈছে সেইটো হৈছে কুফিয়া worn by the Arabs মানে আৰবৰ বাসিন্দাসকলে পিন্ধা কুফিয়াৰ লগত আমাৰ কুৰ্গৰ বাসিন্দাসকলে পিন্ধা কুপিয়াৰ মিল আছে বা আমাৰ যিবিলাক কুৰ্ডৰ মানুহবিলাকে যিটো পিন্ধে বা আৰবৰ বাসিন্দাসকলে যিটো পিন্ধে তাৰ লগত কুপিয়াৰ মিল আছে Who was the first chief of the Indian Army? Who was the first chief of the Indian Army? অৰ্থাৎ ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ জনৰ নাম কি আছিল ইয়াৰ আনসাৰটো হৈছে জেনেৰেল কাৰিয়াপ্পা তেওঁ এগৰাকী কুৰ্গৰ ব্যক্তি কুৰ্গৰ লোক আছিলে জেনেৰেল কাৰিয়াপ্পা the first chief of the Indian Army Question 12 Who are the only people in India permitted to carry firearms without a license? Who are the only people in India permitted to carry firearms without a license? অৰ্থাৎ কোনো লাইসেন্স নোহোৱাকৈ ফায়াৰ আৰ্মছ কঢ়িয়াই নিব মানে লৈ ফুৰিবলৈ ফায়াৰ আৰ্মছ মানে যেনেকৈ বন্দুক লৈ ফুৰিবলৈ মানে এলাউ কৰা একমাত্ৰ মানুহবিলাক কোন আছিলে মানে তেওঁলোকক কোনো লাইসেন্স নোহোৱাকৈ কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ তেওঁলোকে বন্দুক ৰিভলভাৰ আদি কঢ়িয়াই নিব পাৰে বা লৈ ফুৰিব পাৰে আৰু তেওঁলোক আনসাৰটো হৈছে দা কোডাভুজ অৰ্থাৎ কুৰ্গৰ বাসিন্দাসকলে Question number 13 What does the river Kaveri obtain its water from? Where does the river Kaveri obtain its water from? অৰ্থাৎ কাবেৰী নদীয়ে ইয়াৰ পানীভাগ ক'ৰ পৰা পায় কাবেৰী নদীয়ে ইয়াৰ পানীভাগ ক'ৰ পৰা লাভ কৰে আনসাৰ হৈছে from the hills and forests of COORG অৰ্থাৎ কুৰ্গৰ হিলছ পাহাৰ আৰু জংঘল হাবি বনৰ পৰা কাবেৰী নদীয়ে ইয়াৰ পানীভাগ লাভ কৰে from the hills and forests of COORG অৰ্থাৎ কুৰ্গৰ পাহাৰ আৰু জংঘলৰ পৰা কাবেৰী নদীয়ে তাৰ পানীভাগ লাভ কৰে What is mahasir? Mahasir কি A large fresh water fish অৰ্থাৎ ফ্ৰেছ ৱাটাৰ ফিছ মানে সাগৰীয় পানী নহয় আমাৰ নদ নদী হ্ৰদ আদিত পানীত পোৱা এবিধ মাছ অৰ্থাৎ মহাচিৰ হৈছে এবিধ ডাঙৰ মাছ Question number 15 Name some adventurous sports that one can enjoy in COORG Name some adventurous sports that one can enjoy in COORG অৰ্থাৎ কুৰ্গত এজন ভিজিটৰে
এজন পৰ্যটকে কি এডভেঞ্চাৰাছ স্পৰ্টছ এনজয় কৰিব পাৰে মানে তাত কি এডভেঞ্চাৰাছ স্পৰ্টছ পোৱা যায় ইয়াৰ আনসাৰটো হৈছে ৰিভাৰ ৰাফটিং কেনোয়িং ৰেপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং ৰিভাৰ ৰাফটিং এনজয় কৰিব পাৰে কেনোয়িং অৰ্থাৎ নাও চলনা তেওঁলোকে শিকিব পাৰে ৰেপেলিং ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং এইকেইটা হৈছে কুৰ্গত পোৱা এডভেঞ্চাৰাছ স্পৰ্টছ অৰ্থাৎ দুঃসাহসিক ক্ৰীড়া কোৱেশ্চন নম্বৰ 16 নেম সাম এনিমেলছ ফাউণ্ড ইন কুৰ্গ কুৰ্গত পোৱা কেইটামান জন্তুৰ নাম উল্লেখ কৰা আনসাৰ হৈছে মেকাক্স মালাবাৰ স্কুইৰেলছ লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ কুৰ্গত পোৱা কেইটামান জন্তু হৈছে মেকাক্স মালাবাৰ স্কুইৰেলছ লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ এই সমূহ জন্তু কুৰ্গৰ হাবি বনবিলাকত পোৱা যায় গতিকে কি জন্তু দেখিবলৈ পোৱা যায় কুৰ্গত মেকাক্স পোৱা যায় মালাবাৰ স্কুইৰেলছ লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ এইকেইটা জন্তু পোৱা যায় কোৱেশ্চন নম্বৰ 17 The climb to which hills gives the panoramic view of the entire misty landscape of Coorg অৰ্থাৎ the climb to which hills মানে কোনখন পাহাৰত আমি ক্লাইম কৰিলে মানে পাহাৰখন বগালে আমি এটা কুৰ্গৰ এটা পেনোৰামিক ভিউ লাভ কৰিব পাৰো পেনোৰামিক ভিউ মানে বাৰ্ডছ আই ভিউ মানে আমি গোটেই কুৰ্গখনৰ দৃশ্যটো দেখিবলৈ পাওঁ কোনখন পাহাৰ বগালে আমি সেই কুৰ্গৰ সম্পূৰ্ণ দৃশ্য এটা আমি দেখিবলৈ পাওঁ ইয়াৰ আনসাৰটো হৈছে দা ব্ৰহ্মগিৰি হিলছ অৰ্থাৎ আমি যদি দা ব্ৰহ্মগিৰি হিলছত বগাওঁ তেতিয়াহ'লে কুৰ্গৰ সম্পূৰ্ণ প্ৰাকৃতিক দৃশ্য আমি দেখিবলৈ সক্ষম হ'ম কোৱেশ্চন নম্বৰ 18 নেম দ্য আইলেণ্ড লোকেটেড ইন কুৰ্গত অৱস্থিত আইলেণ্ডটোৰ নাম কি নিসাৰ্গধামা ইয়াৰ আনসাৰটো হৈছে নিসাৰ্গধামা কোৱেশ্চন নম্বৰ 19 হোৱাট ইজ দ্য সাইজ অফ দ্য আইলেণ্ড নিসাৰ্গধামা অৰ্থাৎ নিসাৰ্গধামা যিটো আইলেণ্ড মানে দ্বীপ সেই দ্বীপটোৰ সাইজ কিমান ডাঙৰ সেই দ্বীপটো নিসাৰ্গধামা ইয়াৰ আনসাৰটো হৈছে 64 একৰ অৰ্থাৎ নিসাৰ্গধামা যিটো দ্বীপ পোৱা যায় কুৰ্গত তাৰ আকৃতি হৈছে 64 একৰ মানে 64 একৰত এই দ্বীপটো আছে কোৱেশ্চন নম্বৰ 20 where is India's largest Tibetan settlement situated মানে where is India's largest Tibetan settlement situated ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ টিবেটান মানে তিব্বত দেশীয় সেটেলমেন্টটো কোনখন ঠাইত অৱস্থিত ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ টিবেটান সেটেলমেন্ট কোনখন ঠাইত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে কুৰ্গ অৰ্থাৎ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ টিবেটান সেটেলমেন্ট ক'ত পোৱা যায় কুৰ্গত পোৱা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি 20টা কোৱেশ্চন লৈ আনিলো মই আশা কৰিছো এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছো আৰু আজিৰ এই ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছো ধন্যবাদ